হোৱাটছএপৰ নতুন নিয়ম আৰু চৰ্তাৱলী 8 ফেব্ৰুৱাৰীৰ ভিতৰত লাগিব সন্মতি আৰু সন্মতি নজনালে আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব এইটো জনপ্ৰিয় মেছেজিং ছাইট হোৱাটছএপ। ব্যৱহাৰকাৰী বা ইউজাৰৰ মাজত জনপ্ৰিয় সামাজিক মাধ্যম হোৱাটছএপে সলনি কৰিছে ব্যৱহাৰ নিয়ম আৰু চৰ্তাৱলী। এতিয়াৰে পৰা হোৱাটছএপ নিজৰ তথ্যসমূহ শ্বেয়াৰ কৰিব ফেচবুকৰ সৈতে। কোম্পানীটোৱে ব্যৱহাৰকাৰীৰ গোপনীয়তা ৰখাৰ প্ৰতিশ্ৰুতি দিছে যদিও হোৱাটছএপ বিজনেছ একাউণ্টসমূহত নাথাকিব গোপনীয়তা। হোৱাটছএপৰ এই নতুন নিয়মৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তথ্য প্ৰযুক্তি বিশেষজ্ঞসকলে। হোৱাটছএপৰ 200 কোটি ব্যৱহাৰকাৰীৰ 40 কোটি ভাৰতৰ হয়। যদিহে আপুনি এই নতুন প্ৰাইভেচি পলিচিটো আপোনাৰ মোবাইলত বা আপোনাৰ হোৱাটছএপত আহিছে বা আপুনি যদি এগ্ৰি কৰিছে তাৰ ফলত কি হ'ব পাৰে আপোনালোকক এইটো ভিডিঅ'ত সবিশেষ ক'ম। আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয় আৰু আপোনাৰ বন্ধু সকলোলৈকে শ্বেয়াৰ কৰক। আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোত আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব আৰু অল কৰি দিয়ক যাতে আমাৰ ভিডিঅ' সকলো ন'টিফিকেশ্যন আপুনি আগতীয়াকৈ পায়। ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো হৈছে হোৱাটছএপ প্ৰাইভেচি পলিচি, যিটো নতুনকৈ সকলো হোৱাটছএপ প্ৰেমী ৰাইজৰ বাবে আহিছে। চাওকচোন এই ভিডিঅ'টোত। যেতিয়া আপুনি বেলেগ এজনলৈ আপুনি হোৱাটছএপত মেছেজ দিব আৰু সেই SMS-টো বা সেই মেছেজটো আপোনাৰ ডিভাইচত ছেভ হৈ থাকিব আৰু তেওঁ ডিভাইচলৈ চেণ্ড হৈ যাব আৰু যেতিয়ালৈকে সেই SMS-টো বা মেছেজটো আনডেলিভাৰ্ড নহয় তেতিয়ালৈকে অন্ততঃ 30 ডেইজৰ ভিতৰলৈকে সেই SMS-টো আপোনাৰ ডিভাইচত থাকে বা আপোনাৰ হোৱাটছএপত থাকে। কিন্তু 30 ডেইজৰ পাছত সেইটো ডিলেট হৈ যায়। ডিলেট হোৱাৰ পাছত এনক্ৰিপশ্যন হয়, য'ত আপুনি দিয়া মেছেজটো এণ্ড টু এণ্ড এনক্ৰিপ্টেড হয়। মানে আপোনাৰ আৰু সেই মেছেজটো কোনেও নেদেখে। যেতিয়া আপুনি হোৱাটছএপ ইনষ্টল কৰোঁতে কি কালেক্ট কৰে হোৱাটছএপে। চ' আপুনি যিটো ডিভাইচ ইউজ কৰে সেইটো কি ডিভাইচ হয় সেইটো ষ্ট'ৰ কৰে হোৱাটছএপে। আপুনি কি মোবাইল নেটৱৰ্ক ব্যৱহাৰ কৰে সেইটো হোৱাটছএপে ষ্ট'ৰ কৰে আৰু মডেল কি হয় আপোনাৰ ডিভাইচটো, অপাৰেটিং ছিষ্টেম কি হয় সেইটো, বেটাৰী লেভেল, ছিগনেল, IP এড্ৰেছ সকলোখিনি হোৱাটছএপে ষ্ট'ৰ কৰি লয়। নেক্সট আপোনাৰ যি লোকেশ্যন হয় মানে লোকেশ্যন ছাৰ্ভিচ, য'ত আপোনাৰ কণ্টেক্ট হয় তেওঁক আপুনি লোকেশ্যন শ্বেয়াৰ কৰিব পাৰে, লাইভ লোকেশ্যন শ্বেয়াৰ কৰিব পাৰে। তাত আপোনাৰ IP এড্ৰেছ এণ্ড অৰ্ডাৰ ইনফৰমেশ্যন মানে IP এড্ৰেছ মানে আপোনাৰ জেনেৰেল লোকেশ্যন উলিয়াব পাৰে, সেইবোৰ হোৱাটছএপে লয়। এইটো এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় যিটো হোৱাটছএপে লৈ ল'ব বিচাৰিছে। যদি আপুনি এই প্ৰাইভেচি টাৰ্ম একচেপ্ট নকৰে তেন্তে 8 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনাৰ হোৱাটছএপ ডিলেট হৈ যাব। তাৰ বাদে আৰু বেলেগ একো উপায় নাই যদি এগ্ৰি নকৰে। যদিহে আপুনি হোৱাটছএপ চলাব বিচাৰে তেন্তে সেই টাৰ্মছ এণ্ড কণ্ডিশ্যন একচেপ্ট কৰিবই লাগিব। হোৱাটছএপে সেই এপটো ফেচবুক কোম্পানীৰ লগত লিংক কৰাই দিব। মানে ফেচবুকৰ লগত হোৱাটছএপৰ লিংক হৈ যাব, য'ত আপোনাৰ ট্ৰানজেকশ্যন ডাটা, ছাৰ্ভিচ ৰিলেটেড ইনফৰমেশ্যন হাউ ইউ ইণ্টাৰনেট সকলোখিনি ফেচবুকে লৈ ল'ব। যদি আপোনাৰ ফেচবুক একাউণ্ট নাই তেওঁ আপোনাৰ ডাটা ফেচবুকত যাবই। তাৰ পাছত কি কৈছে চাওক, উই ষ্টিল ডু নট এলাউ থাৰ্ড পাৰ্টি বেনাৰ। মানে থাৰ্ড পাৰ্টি বেনাৰৰ লগত আপোনাৰ এড নকৰে, কিন্তু কেইদিনমানৰ পাছততো তেওঁলোকে কৰি দিব। বৰ্তমান সময়ত 10-12 বছৰ ল'ৰা ছোৱালীয়েও হোৱাটছএপ ব্যৱহাৰ কৰে। লিগেলি ডেট ইজ নট এলাউড। লিগেলি ডেট ইজ নট এলাউড। হোৱাটছএপে ক্লিয়াৰলি কৈছে যে 16 year old ওপৰৰ সকলোৱেহে হোৱাটছএপ ব্যৱহাৰ কৰিব পাৰে। মিনিমাম এজ 16 হ'ব লাগিব। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট পইণ্ট আছে যিটো চাই লওক, যে যিটো আপোনাৰ হোৱাটছএপ বেন কৰি দিয়াৰ কথা কৈছে।
যদিহে আপুনি উল্টা পাল্টাকৈ কাৰোবাক হোৱাটছআপ মেছেজে ফৰৱাৰ্ড কৰি থাকে বা ভুলকৈ মেছেজ কৰে তেতিয়া আপোনাৰ একাউণ্টটো বেন কৰি দিব পাৰে আৰু আপুনি সেই নটিফিকেশ্যন নিদিয়াকৈ আপোনাক একো নটিফিকেশ্যন নিদিয়াকৈ আপোনাৰ হোৱাটছআপটো বেন কৰি দিব কিন্তু আপুনি একো কৰিব নোৱাৰে দিছ ইজ দ্য প্ৰাইভেচি পলিচি যিটো নতুনকৈ আহিছে য'ত আপুনি একচেপ্ট কৰিছে বা কৰিব এইটোৱে ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় আৰু এইটো হোৱাটছআপৰ দ্বাৰাই সকলোলৈকে শ্বেয়াৰ কৰক যাতে সকলোৱে গম পায় আই হোপ এই ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব সকলোকে শ্বেয়াৰ কৰিব যাতে হোৱাটছআপৰ নতুন নটিফিকেশ্যনটো সকলোৱে নতুন প্ৰাইভেচি পলিচিটো সকলোৱে গম পায় যে টাইম টু চে হোৱাটছআপ বাই বাই